আজি ইউজ কৰি আছোঁ Z8 নিকন আৰু লগতে DJI Ronin RS-C2 আৰু লগতে 24-70 পাই গ'লোহি আৰু এটা লোকেশ্যনত জামুগুৰিত আছে মই এইটো লোকেশ্যন এতিয়া আমি পানী তুলিবলৈ যাম নমস্কাৰ আৰু আজি মই আছোঁ জামুগুৰিত আৰু গোটেই টিমৰ মানুহখিনিও আছে লগতে আৰু ইয়াতে আজি আমাৰ বিয়াৰ কাম আছে আৰু বলকচোন দেখো আমি কামখিনি কেনেকৈ কৰোঁ আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ লোকেশ্যনটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াতে আমাৰ ৰিচিপশ্যন হ'ব আৰু ইয়াতে আমাৰ কইনা বহিব আজি বহুত ধুনীয়া আহল বহল জেগা ভাল লাগিছে A few moments later A few moments later years later আজি ইউজ কৰি আছোঁ Z8 নিকন আৰু লগতে DJI Ronin RS-C2 আৰু লগতে 24-70 F4 আৰু এতিয়া আমি পেণ্ডেলৰ ডেক'ৰেশ্যন চব ল'ব গৈ আছোঁ বলকচোন দেখুৱাম আমি কামখিনি কেনেকৈ কৰোঁ কইনা আহি গ'ল কইনা অহা অলপ দেৰি হ'ল সেইকাৰণে মানুহৰ ভিৰ দেখিছেনে চবে প্ৰেজেণ্ট দিব ৰখি আছিলে সেয়া ফটো উঠাই আছে অলপ পিছত দৰা আহিব আৰু তাৰ কাৰণে কিবা এটা নিয়ম কৰে এইটো নিয়মটো আপোনালোকক দেখুৱাব গৈ আছোঁ মই এতিয়া গোপিনীখিনি আহিছে ৰাস্তাত এয়া দৰা যোনফালে আহিব সেইফালে এয়া কিবা কৰে আৰু নিয়ম এয়া চাওক
য'ত বিয়া হ'ব। আমাৰ বিয়া আৰম্ভ হৈছে। আমাৰ বিয়া চেছ হৈ গ'ল। Six and a half hours later. আজি আমাৰ বিয়াৰ কাম চেছ হ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।